দেৰিকা আৰু কিমান দিন ঘৰ সোমাই থাকিব লাগে স্কুল কেতিয়া খুলিব আটা মাটি চাকাতি হৈ গৈছে দেৰিকা এনে ঠিক কথা কৈছে একদম পাগল লাগি গৈছে কেতিয়াবা ভুল কথা কৈছো মই কেতিয়াবা ভুল কথা কৈছো পৰীক্ষাতে উত্তৰ কেইটা ভুল কৰ এতিয়া কৰোনা চলি আছে পৰীক্ষা দিয়া তেলে এইটো বাদ দিয়া দেৰিকা এই কোভিডটো আচলতে কি হয় একদম মই কনফিউজ হৈ গৈছো এইটো কথা দেৰিকাটো সুধিব লাগে মোক সুধ কোভিড এটা ভাইৰাছ একো নাজানে এজনী মূৰ্খ এলিন বেছি হৈছে তোৰ কিন্তু দেৰিকা এটা কথা ক মানুহৰ কোভিড হৈছে আৰু মানুহ হস্পিটালত আছে মানুহ ভাল হৈও ওলাইছে তেনেহ'লে ভেকচিনটোৰ কি কাম একেবাৰে ভেকচিনেই নালাগে গোটেই এজনী কোভিড কোন ওলালে ভেকচিন লাগে ওলাই ল'বলৈ দে দুটা ফটা লেকচাৰ বাদে কিবা শিকিলি জানো হয় দে 80 বছৰ জীৱনটো এনেই গ'ল এইবোৰ যি কি নহওক এতিয়া আমাৰ একদম আগৰ দিনটো লাগে যেনেকৈ স্কুললৈ যোৱা দৌৰি স্কুললৈ যোৱা পাৰ্কত যোৱা ল'ৰা ছোৱালীৰ লগত খেলা চিনেমা হলত চিনেমা চোৱা পেৰেণ্টছৰ লগত টাইম স্পেণ্ড কৰা আগৰ দিনটো এতিয়া আমাক আকৌ লাগে আৰু সোনকালে লাগে আগৰ দিনটো লাগে তোৰ নহ'ব আৰু এলি নমস্কাৰ মই ইয়ানি আৰু মই এলি আমি কিবা এটা আমাৰ ফালৰ পৰা চেষ্টা কৰিলোঁ আপুনি